সৰুপথাৰৰ ডনবস হাইস্কুলত নৱম শ্ৰেণীৰ উত্তৰ বহি চুৰি ঘটনা গাপ দিয়াৰ চেষ্টা বিদ্যালয় কৰ্তৃপক্ষৰ। আজি ঘটনাৰ সন্দৰ্ভত শিক্ষা বিভাগক অৱগত নকৰা কৰ্তৃপক্ষৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী জনাইছে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই। সৰুপথাৰৰ খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত ডনবস হাইস্কুলত হৈ থকা নৱম শ্ৰেণীৰ উত্তৰ বহি চুৰি হোৱা ঘটনাই সৰুপথাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে গোলাঘাট জিলা শিক্ষা বিভাগৰ অধীনত জিলাখনৰ নৱম শ্ৰেণীৰ পৰীক্ষা চলি থকাৰ সময়তে সৰুপথাৰৰ ডনবস হাইস্কুলত যোৱা ২৬ ফেব্ৰুৱাৰীত বিদ্যালয়ৰ CCTV কেমেৰা বন্ধ কৰি বহীত হোৱা কোঠালিৰ তলা ভাঙি ইংৰাজী, ঐচ্ছিক ভূগোল, ঐচ্ছিক গণিত আৰু সাধাৰণ গণিতৰ বহীসমূহ চোৰে লৈ যায়। নৱম শ্ৰেণীৰ ৪টাকৈ বিষয়ৰ বহী চুৰি হোৱা ঘটনাটোৰ সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই সাধাৰণভাৱে লোৱা পৰিলক্ষিত হৈছে। বিদ্যালয় কৰ্তৃপক্ষই বহীসমূহ চুৰি হোৱা ঘটনা শিক্ষা বিভাগ আৰক্ষী কোনো ধৰণৰ খবৰ দিয়া হোৱা নাছিল যদিও ছাত্ৰ ছাত্ৰীসকলৰ হেঁচাত বিদ্যালয় কৰ্তৃপক্ষই সৰুপথাৰ থানাত এখন আবেদন কৰি অৱগত কৰায় যদিও বাতৰি লিখা পৰলৈকে শিক্ষা বিভাগক লিখিতভাৱে কোনো ধৰণৰ জনোৱা নাই। ডনবস হাইস্কুলৰ কৰ্তৃপক্ষই কি কাৰণত পৰীক্ষাৰ বহীসমূহ চুৰি হোৱা ঘটনা সাধাৰণভাৱে লৈ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ খেলা কৰিছে সেইটোহে সৰুপথাৰবাসীৰ বাবে চিন্তনীয় হৈ পৰিছে। ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ লোকে বিদ্যালয়ৰ অধ্যক্ষৰ সৈতে যোগাযোগ কৰিবলৈ বিচৰাত অধ্যক্ষজন অনুপস্থিত আছিল যদিও ফোনযোগে যোগাযোগ কৰিবলৈ বিচৰাত মোবাইল ফোন বন্ধ কৰি ৰহস্যজনক স্থিতি অৱলম্বন কৰে অধ্যক্ষজনে। বিদ্যালয়খনত কেনেকৈ নৱম শ্ৰেণীৰ উত্তৰ বহীসমূহ হেৰাবলৈ পালে, কোনে চুৰি কৰিলে, এই সম্পৰ্কত বিদ্যালয় অধ্যক্ষজনে ৰহস্যজনক স্থিতি ওলোৱা কাৰ্যৰ লগতে ঘটনাৰ সন্দৰ্ভত শিক্ষা বিভাগক কিয় অৱগত নকৰিলে, লগতে আৰক্ষীক কিয় পলম কৰি লিখিত আবেদন জনালে, এই ক্ষেত্ৰত প্ৰশাসনক উচিত তদন্ত দাবী কৰি দোষীক উচিত শাস্তি বিহিবলৈ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই দাবী জনাইছে। চাওক, যোৱা ২৬ ফেব্ৰুৱাৰী তাৰিখে সৰুপথাৰ ডনবস হাইস্কুলত যি ঘটনা ঘটি গ'ল, সেই ঘটনাক আমি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। ঘটনাটো এনেধৰণৰ, বিদ্যালয়ৰ যিসমূহ নৱম শ্ৰেণীৰ উত্তৰ বহী আছিলে, সেই উত্তৰ বহীসমূহ কোনো দুষ্ট চক্ৰই তলা ভাঙি তাৰ পৰা নিছে বুলি আমি জানিব পাৰিছোঁ। যিহেতু আমি তেওঁলোকে ডনবস কৰ্তৃপক্ষই মহকুমা প্ৰশাসন বা আৰক্ষী প্ৰশাসনক ঘটনাটোৰ যিদিনাখন হৈছিলে সেইদিনাখন কিহৰ কাৰণে নজনালে তাৰ কিন্তু এটা ইয়াত ৰহস্যৰ আৱৰত সোমাই আছে বুলি আমি তেখেতলোকক আমি সন্দেহ কৰিছোঁ। আৰু দ্বিতীয় কথা হৈ গ'ল, তেওঁলোকৰ যি ডনবস হাইস্কুলৰ যিজন প্ৰধান শিক্ষক, সেই প্ৰধান শিক্ষকজনে কিন্তু সংবাদ মাধ্যমৰ পৰা কিহৰ কাৰণে পলাই ফুৰিবলৈ তেওঁ বাধ্য হৈছে, নে তেখেতসকল জড়িত আছে নেকি এই ঘটনাত, আমাৰ সন্দেহ, তেখেতসকলৰ ওপৰত সন্দেহ জাগিছে। আৰু তৃতীয় কথাটো হৈ গ'ল, আৰু ইয়াত মহকুমা প্ৰশাসন আৰু শিক্ষা বিভাগক আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ বা দাবী জনাব বিচাৰিছোঁ, যাতে তেখেতসকলে ইয়াৰ বিৰুদ্ধে উচিত তদন্ত কৰে।